শ্ৰীলংকাক 7 উইকেটত পৰাস্ত কৰি অষ্ট্ৰেলিয়াই শক্তিশালী প্ৰত্যাৱৰ্তন ঘটায়। প্ৰথমখন মেচত নিউজিলেণ্ডৰ বিৰুদ্ধে ডাঙৰ পৰাজয়ৰ পিছত কেংগাৰু দলটোৱে শ্ৰীলংকাৰ বিৰুদ্ধে বিপদত পৰা দেখা গৈছিল। যদিও মাৰ্কাছ ষ্টইনিছে ধুমুহাময় বেটিঙেৰে অষ্ট্ৰেলিয়াক জয়লাভ কৰে। প্ৰথমে বেটিং কৰি শ্ৰীলংকাই অষ্ট্ৰেলিয়াৰ সময়ত 58 ৰানৰ লক্ষ্য ৰান কৰিছিল আৰু অষ্ট্ৰেলিয়াই 16.3 অভাৰত 3টা উইকেট হেৰুৱাই সেই লক্ষ্যত উপনীত হৈছিল। অষ্ট্ৰেলিয়া টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বেটিং কৰি শ্ৰীলংকাই 45টা বলত 40 ৰান সংগ্ৰহ কৰি প্ৰথম নিশাংক ধনঞ্জয় ডিচিলভাই 26 ৰান সংগ্ৰহ কৰে। শেষত 4টা শ্ৰীলংকাই 25টা বলত 38 ৰান আৰু চামিকা কৰুণাৰত্নে 7টা বলত 14 ৰান দ্ৰুত ৰান কৰি দলটোৰ স্ক'ৰ 6 উইকেটত 57লৈ বৃদ্ধি কৰে। মাৰ্কাছ ষ্টইনিছ আৰু মিচেল মাৰ্শ্বৰ বাহিৰে অষ্ট্ৰেলিয়াৰ হৈ সকলো বলাৰে উইকেট দখল কৰিছিল। মাৰ্ছ আৰু ষ্টইনিছে ব্যয়বহুল বুলি প্ৰমাণিত হৈ শেষ অভাৰত বেন কামিন্সে 20 ৰান হেৰুৱাইছিল। এই কাৰণে শ্ৰীলংকাৰ দলটোৱে 57 ৰান কৰিবলৈ সক্ষম হৈছিল। অষ্ট্ৰেলিয়াই এৰন ফিন, মাৰ্কাছ ষ্টইনিছৰ দ্বাৰা অপৰাজিত ইনিংছ খেলিছিল। ফিঞ্চে 42টা বলত অপৰাজিত 31 ৰান কৰাৰ বিপৰীতে ষ্টইনিছে 18টা বলত 60 ৰান সংগ্ৰহ কৰে। প্ৰথমখন মেচত শ্ৰীলংকাই আয়াৰলেণ্ডক সহজে পৰাস্ত কৰিছিল যদিও এই পৰাজয়ৰ পিছত শ্ৰীলংকাৰ দল ছেমি ফাইনেল খেলাৰ পথ কঠিন হৈ পৰিছে।